হরি উঠা বসা পিতা তুমি বলে শ্রীহরিক বিচাৰি গৈছিলা পালা জানো এই কথা তোমাক কোনে কলে বসা মইতো কোনোদিন হরিৰ নাম উচ্চারণ কৰা নাই পিতা শ্রীহরিৰ নাম উচ্চারণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায় এই শিক্ষা তুমি ক'ত পালা প্ৰহ্লাদ হৰি মোৰ চিৰসত্য জানে সকলোৰে সেইভাবে আজিৰ পৰা তুমি সেই পাখণ্ড ভাতৃহন্তাৰ নাম নলবা কবাতি পিতা এই জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰ সকলোকে একেজন ঈশ্বৰে স্মৰণ কৰে সেইভাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা তেওঁ মংগলময় তেওঁ কৰুণাময় মোক বন্ধ কৰ প্ৰহ্লাদ পিতৃৰ আদেশ বাৰে বাৰে অমান্য কৰ শিশু পুত্ৰ বুলি মই তোক নকৰিম ক্ষমা পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পিতা গতিকে পুত্ৰ হৈ পৰম পিতা শত্ৰু জ্ঞান কৰা জানো পাপ নহয় সম্বৰণ কৰা জগত পিতা শ্ৰীহৰিক শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা তলাৰ দৰ কি চাই আছা লৈ যোৱা তোমাৰ গুণৱান পুত্ৰক মোৰ সন্মুখৰ পৰা নহলে ঘটিব অঘটন নাৰায়ণ 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 কোনে আহি গোপনে গোপনে মোৰ পুত্ৰ প্ৰহ্লাদক দিলেহি হৰিৰ কীৰ্তন অতিকে চতুৰ সেই দেৱনাৰায়ণ প্ৰহ্লাদক মাজত সোমোৱাই খেলিছে নতুন খেলাই হিৰণ্যকশিপুৰৰ বাবে নানা ময়ো জানো ভালদৰে পুত্ৰ স্নেহৰ অপত্য স্নেহত কদাপিতো নহওঁ বিচলিত দৈত্যপতিৰ জয় হওক জয় হওক দৈত্যপতিৰ জয় হওক
কওক দৈত্যপতি কিবা হেতু মতালে আমাক শুনা শুনা দুই শুক্ৰৰ তনয় কওক দৈত্যপতি মই এক মহা সংকটত পৰিছো আজি সেইবাবে আনিলো মতাই কোৱা পাৰিবানে কৰিব উদ্ধাৰ দৈত্যপতি আপুনি তিলক বিজয়ী এই সাগৰা পৃথিৱীৰ অধীশ্বৰ আপুনি তাৰ পিছতো কিবা হেতু চিন্তাত মগ্ন আপুনি শুনা শুনা অত্যন্ত শুক্ৰৰ তনয় মোৰ চিন্তাৰ কাৰণ কওক দৈত্যপতি মোৰ স্নেহৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই গোপনে গোপনে আহি দিলাহি হৰিৰ কীৰ্তন হৰি মোৰ ঘোৰাহত্ব জানে সকলোৰে তথাপিতো মোৰ শিৰাহত্তৰ নাম কৰে উচ্চাৰণ প্ৰহ্লাদে গতিকে প্ৰহ্লাদক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোমালোকে নাৰায়ণৰ নাম পাহৰাব লাগিব দৈত্যপতি পাৰ্য মানে আমি কৰিম চেষ্টা এতিয়া যোৱা যত আছে শিশুগণ দানৱ কুলত সকলোকে উচিত শিক্ষা কৰিব প্ৰদান ভাল ভাল দৈত্যপতি দৈত্যপতি কিন্তু মনত ৰাখিবা নোৱাৰে ল'ব সেই শিৰহত্ত নাৰায়ণৰ নাম ভাল দৈত্যপতি যোৱা নারায়ণ 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 হেৰা দাদা হেৰা সেই ৰজাক চিন্তাত দেখি কামটোত হয় ভৰ দিলেও হয় অ পিছে ভাই মৰকো দাদা। কৰিব নোৱাৰিলে যে নিজৰ বিপদ মাতি অনা হ'ব সেইটো কিন্তু খাটাং কিন্তু কৰিবানো কি ৰজাৰ আদেশটো আমি পালন কৰিবই লাগিব নে কি কোৱা দাদা হয় হয় তুমি ঠিক কথা কৈছা বুজিছা হেৰা দাদা কিতা প্ৰহ্লাদ আৰু তেওঁৰ লগৰীয়াকেইটা নহয়নে হয় তেওঁলোক এইফালে আহিব ধৰিছে হেৰা আহা 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 বুজিছা আহা সোমাই আহা তোমালোকলৈকে মই আমি বাট চাই আছিলো নে কি কোৱা প্ৰণাম গুৰুদেৱ কল্যাণ মস্ত আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰুৰ লভিলো দৰ্শন পিছে প্ৰহ্লাদো গুৰুৰ আশীৰ্বাদ আৰু গুৰুৰ উপদেশ সৎমতে মানি চলিব পৰাটোহে শিষ্যৰ সজগুণ নহয় জানো নিশ্চয় দেৱ নিশ্চয় মহামানী গুৰুজনে হৰিৰ ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নামানিম গুৰুদেৱ বাছা প্ৰহ্লাদ দৈত্যপতি হিৰণ্যকশিপুৰৰ আদেশ তুমি যাতে ভুলতো হৰি নাম নোলোৱা দেই গুৰুদেৱ হৰিৰ স্বয়ং কৃপাময় গুৰুজনাও দেখোন তেওঁৰে ভক্ত প্ৰহ্লাদো তুমি কোৱা কথাটো সঁচা অ কিন্তু তুমি এইষাৰ কথা এইখন ৰাজ্যত নকবা এইখন দৈত্যপতি হিৰণ্যকশিপুৰৰ ৰাজ্য ইয়াত পূবৰ বেলি পশ্চিমত পশ্চিমত আৰু শিল পানীত উপঙে গতিকে বচা প্ৰহ্লাদ ইয়াত একান্ত মনে তোমালোকে ব্ৰাহ্মণ্য শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব হ'ব গুৰুদেৱ তোমালোকে এতিয়া নিজৰ নিজৰ আসনবোৰ গ্ৰহণ কৰা বহা বহা নিজৰ নিজৰ আসনত বহা দেই শাৰী পাতি বহিবা পাছাখত তোমালোকে এতিয়া নিজৰ ফলি পুথিসমূহ উলিয়াই লোৱা হ'ব গুৰুদেৱ আজি তোমালোকক আমি ব্ৰাহ্মণ্য শাস্ত্ৰৰ বিষয়ে অৱগত কৰিম হ'বনে হ'ব গুৰুদেৱ দাদা ইহঁতক কি লিখিবলৈ দিব
হেৰা যিহেতু দৈত্যপতিৰ আদেশ অঁ গতিকে দৈত্যপতিৰ ওপৰতে কিবা এটা লিখিবলৈ দিয়া বুজিছা অঁ ভাল হ'ব ভাল হ'ব অঁ দিয়া দিয়া লিখিবলৈ দিয়া অঁ তোমালোকক মই এষাৰি বাক্য ক'ম তোমালোকে মন দি শুনিবা আৰু লিখিবা দেই অঁ অঁ দৈত্যপতি দৈত্যপতি হিৰণ্যকশিপু হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ঈশ্বৰ বঢ়িয়া বঢ়িয়া বৰ সুন্দৰ দেই বৰ সুন্দৰ বাই মোৰ কৌ অঁ তোমালোকে এতিয়া লিখা দেই অঁ লিখা শুনা আকৌ এবাৰ কৈ দিছো দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এই বাক্যশাৰী তোমালোকে 3বাৰকৈ লিখা হ'বনে চাৰিবাৰকে লিখিলে হাত ভাঙিব নেকি 4বাৰকে লিখিলে কষ্টটো অলপ বেছি হয় দিয়াচোন অঁ হয় হয় অঁ লিখা লিখা 3বাৰকে লিখা অঁ দাদা ভালৰ পৰা চাই যোৱা অঁ কোনে কি লিখিছে চাই যোৱা আৰু ভুল কৰিলেতো জানাই নহয় মই আকৌ এফালৰ পৰা চাই যাম মোৰ খংটো অলপ বেছি দাদা মই খং উঠিলে হাত উঠাই দিওঁ ঐ এতিয়া কাৰোবাৰ চাবলৈ আহিছে চকু উলিয়াই আনিম চিনি পোৱা নাই ইয়াত লিখ লোকৰ পৰা চাবলৈ আহে এইটো এটা হাঁহি আছা হে মিচিক মিচিক হাঁহিটো পঢ়া শুনাত ধ্যান নাই হে লিখ মনে মনে লিখ এইটো শুলি নে কিয় চকু তকু মেল খোৱা নাই যে তোৰ ভালকে লিখ চাওঁ তুমি কি লিখিলা চাওঁ লোকৰ পৰা চাই চাই কি লিখিলা গুৰুদেৱ ই পঢ়া শুনাত ভাল হ'ব দেই ভাল ইয়াৰ আখৰখিনি পূবৰ পৰা আৰম্ভ হৈ একেবাৰে পশ্চিমতে শেষ হৈছেগে ভালকে লিখা বুজিছা গোটা গোটা আখৰে লিখা ভালকে লিখা পোনকে লিখিব নাজানো হে পোনকে লিখ চাওঁ তোমাৰ চাওঁ এজনে কিন্তু লিখিছে দে চব কি লিখিছে পঢ়ক ভাই মোৰ ই লিখিছে কি লিখিছে বাৰু দৈত্যপতি হিৰণ্যকশিপু আমাৰ গৰু এচৰ নহয় ঈশ্বৰ এচৰ লিখিবলৈ ভালকে লিখ লিখিবলৈ আহে এচৰ দুচৰ দিম চিনি পোৱা নাই হে এচৰ লিখে ভাই মোৰ দাদা কি লিখিছে একো ধৰিবই পৰা নাই দেখোন চাওঁ কি লিখিছা ভালদৰে চোৱা বুজিছা এইটো আখৰখিনিচোন পৌৱাতকৈ সৰু আছে মানুহটো যেনেকৈ সৰু আখৰখিনিও সৰু ডাঙৰকৈ লিখিব পৰা নাই ডাঙৰকৈ লিখা চাওঁ তুমিনো কি লিখিলা এইগৰাকীহে ভাল হৈছে দেই অলপ ভাল হৈছে ভাল হৈছে এই পাৰিব বৰ সুন্দৰ বহা দেই বঢ়া তুমি উঠা জলদি খেৰু কৰি নাথাকিবা দাদা এজনী আখৰচোন ইয়াৰ মাকৰ নিচিনা এই মাকৰ লগত কাষৰ কি সম্পৰ্ক হে ইয়াৰ মাকৰ যি দেহৰ গাঁথনি মাকক চালে আখৰকেইটাক চাবই নালাগে সৰুকে লিখা ইমান ডাঙৰকে লিখা নেকি মই নোৱাৰিম পাৰিবাহি চোৱাহি বাছা প্ৰহ্লাদ তুমিনো কি লিখিলা চাওঁ দাদা
লিখিলে 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 কি লিখিছে চব কি লিখিছে চব লিখোতেতো ভালেই লিখিছে লিখিছে সত্যম সত্যম শিৱম সুন্দৰম সত্য হৈছে ই আমাক পঢ়িবৰ উপক্ৰম কৰিছে বুজিছা পঢ়িবৰ উপক্ৰম কৰিছে ভাল খালে 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 বাছা প্ৰহ্লাদ দৈত্যপতি হিৰণ্যকশিপুৰ দে তুমি যদি আমাৰ শিক্ষা নামানা তোমাক কিন্তু বেত্ৰাঘাত পৰ্যন্ত দিবলৈ ৰজাই আদেশ দিছে গুৰুদেৱ ইয়াত হৰিনামৰ সহন শক্তি থাকিলে আপোনাৰ সহস্ৰ বেত্ৰাঘাতো হৰিয়ে নিষ্ফল কৰিব কি কলি তই নিজে মৰিবলৈ ওলাইছ মই আমাৰ সোপাকনো কেলে লগত ল'ব লাগে হয় সেইবোৰ বাদ দিয়া বাৰু বাছাখন তোমালোকে কি কিনো কৰি ভাল পোৱা কোৱাচোন বাৰু এজন এজনকৈ কোৱা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱা বৰ ভাল লাগে লাগে বৰ ভাল আমাৰ ৰাজ্যত তোমাৰ নিচিনা বি লাগে বহা বহা দেই গুৰুদেৱ মোৰ হাতীৰ পিঠিত উঠি বৰ ভাল লাগে হাতীৰ পিঠি মানুহজনীয়ে আপুনি হাতীৰ পিঠিত উঠি ভাল পোৱা বৰ ভাল কথা বহা গুৰুদেৱ মোৰ ঘোঁৰাত উঠিবলৈ বৰ ভাল ঘোঁৰাত উঠা উঠিবা দেই ডাঙৰ হলে উঠিবা এতিয়া নেপায় বহা তুমি কোৱা গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল পাওঁ ধনু কাঁড়েৰে চৰাইবোৰ মাৰি ইমান যে ভাল লাগে ই হাত খাব মই বুজিলো অকলে খালে নহব আমালৈ লৈ আহিব লাগিব কিন্তু দেই তুমি কোৱা গুৰুদেৱ মই গদা যুদ্ধ কৰি বৰ ভাল পাওঁ মোৰ গদাটো গদা যুদ্ধ কৰি ভাল পোৱা বহা দেই ভাই মৰকো এইখিনিহে আচল দৈত্য এইবাৰ মই নোৱাৰিম চাগে পাৰিবা সুধা আপুনি অকল মোকে কয় বাছা প্ৰহ্লাদ তুমিনো কি কৈ ভাল পোৱা হয় গুৰুদেৱ মই হৰিনাম গাই বৰ ভাল পাগল হল বুজিছ পাগল এই খাটাং পাগল হল তইতো পাগল হলি এই পাগল লগতে আমাক পাগল কৰি খেলিবি দাদা মই জানো এনে কৈছিলো ই আমাক পঢ়িবলৈকে হৈছে পঢ়িব বুজিছা ইয়াক দেখাৰ দিন ধৰি মোৰ স্বপ্নটো কেনিবা উৰি গ'ল বুজিলো কি বুজিলা হয় তোমাৰ ভোক লাগিছে হেৰ মানুহটো হৈছে এই ক হেৰ ডিঙিলৈকে পেট কেৱল খাওঁ হে মই আপোনাৰ নিচিনাকে টেকেল দি ওলমাই লৈ পোৱা নাই নহয় হেৰা মই এবাৰে খাওঁ বুজিছা ভালকে খাওঁ আপুনি 7 দিনত যিমান খায় মই সেই এমাহতো সিমান নাখাওঁ সেইবোৰ বাদ দিয়া বুজিছা সেইবোৰ বাদ দিয়া বাছা খোদো তোমালোকে নিজৰ নিজৰ পাঠ্যপুথিসমূহ আওৰাই থাকা আমি এই গলো এই হৰা ভাই মোক ব'লা হে বল বাছাহঁত তোমালোকে হৰিনাম নলবা দেই নিজে আমাক বচাবা দেই পঢ়া শুনা কৰা হৰিনাম নলবা আমাৰ হৰিনাম গাই বৰ ভাল লাগে মই শ্ৰী হৰি নাম গাবলৈ
পাওঁ কিন্তু গুৰুদেৱহঁতে খং কৰে বুলিহে বেয়া লাগে ভাই প্ৰহ্লাদ গুৰুদেৱৰ অহাৰ বন্ধ কৰি দিবা হেৰা চোৱাচোন গুৰুদেৱত কিমান দূৰ পালেগৈ ৰবা মই চাই আহোঁগৈ গুৰুদেৱহঁত বহুত দূৰ পালেগৈ ভাই প্ৰহ্লাদ আৰম্ভ কৰা তেন্তে আহক মই প্ৰথমে গাই যাম তোমালোকে মোৰ পাছে পাছে গাই যাবা হ'ব প্ৰহ্লাদ তেন্তে গোৱা হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আউৰা আনগতি নাই ঐ হৰি বোলা ভাই হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আউৰা আনগতি নাই ঐ হৰি বোলা ভাই হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আউৰা আনগতি নাই ঐ হৰি বোলা ভাই হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আউৰা আনগতি নাই ঐ হৰি বোলা ভাই হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আউৰা আনগতি নাই ঐ হৰি বোলা অ দৈত্যৰ বংশত তহঁতে হৰিনাম গোৱা বৈষ্ণৱ বৈষ্ণৱ ওলাবলৈ আহিছে। আজি তহঁতক হৰিনাম গোৱা বৈষ্ণৱ ওলাইছে হা হৰিনাম গোৱা বৈষ্ণৱ ওলাইছে হা বৈষ্ণৱ ওলাইছে ঐ দাদা অ নহ'ব নহ'ব এনেকে আৰু নহ'ব বুজিছা অ নহ'ব ঐ ইহঁতক ইমানতে সামৰি দৈত্যপতিৰ ওচৰলৈ লৈ যোৱাই ভাল তুমি ভাল কথা কৈছা বুজিছা ঐ তহঁতে আৰু পঢ়া শুনা কৰিব নালাগে বৈ বৈ বল 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 আয় হৰি বোলে ভে হৰি বোলে ভে কোনটো হৰি বোলে ভে বৈ হৰি বোলে ভে ও হরি ও
আহা শুন মোৰ কাষলৈ আহা পিতা অকলে অকলে তুমি কি ভাবি আছা বহাচোন শুন কোৱাচোন তুমি গুৰুগৃহত কি শিক্ষা ললা সহজে কোৱা বৰনয়নমণি পিতা শুনা তেন্তে স্থিৰ কৰি মই শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুক কৰা অচৰণ পদ সেৱন আৰু শুনা পিতা দাক্ষীয় শিক্ষিত বন্দন বিষ্ণুক কৰা দেহাৰ পৰ বহু বন্ধকৰ প্ৰহ্লাদ এই নৱবিধ ভক্তিৰ অচৰণ অতি উত্তম নাৰায়ণ আকৌ হৰিৰ নাম উচ্চাৰণ হেৰাও শুক্ৰৰ তনয় ভাবিছিলো উপযুক্ত শিক্ষা দিবি মোৰ প্ৰহ্লাদক এয়াই নেকি শিক্ষা দিলি মোৰ পুত্ৰ মহাৰাজ মাৰিলেও মাৰক কাটিলেও কাটক কিন্তু এটা কথা কিন্তু নকয় নোৱাৰি কি কয় ভাই মোৰ নোৱাৰি ক'বই লাগে মানে ঐ অতিকে অবাধ্য আপোনাৰ প্ৰহ্লাদ কুমাৰ হেৰ' ইমান চেষ্টা কৰিলো নোৱাৰিলো হৰি নাম মুখৰ পৰা গুচাব নোৱাৰিলো মাৰিলেও মাৰক কাটিলেও কাটক প্ৰহ্লাদ ব্ৰাহ্মণে কোৱা কথাটো সঁচা নেকি পিতা সত্য গুৰুজনাৰ কথাত অসত্য বুলিবলৈ সাধ্য নাই তাৰ উপৰি যি সত্য তেওঁৱে ভগৱান তেনেস্থলত মই গুৰুজনাৰ কথাত অসত্য বুলি কওঁ কেনেকৈ উত্ত বুলি অপত্য স্নেহত বহুত হৈছো মই শিশু পুত্ৰ বুলি পুনৰ কৈছো হৰিৰ নাম কদাপি নলবি উচ্চাৰণ হেৰাও শুক্ৰৰ তনয় ভাবিছিলো তহঁত উপযুক্ত বুলি তহঁত অপদাৰ্থ দূৰ মোৰ সন্মুখৰ পৰা দূৰ পিতা গুৰুজনাক মিছাকৈ খং নকৰিবা মইহে শ্ৰীহৰিৰ নাম নোলোৱাকৈ থাকিব নোৱাৰো এই কুলাঙ্গাৰ হৰে মোৰ শিৰহত্ত আৰু মই অতিশয় ঘৃণা কৰো তাক হৰিৰ নাম কদাপি নলবি উচ্চাৰণ পিতা ঈশ্বৰক ঘৃণা কৰিব নাপায় শুন কোনে তোক এইবাৰ বাৰে বাৰে ৰক্ষা কৰে চাও সেই পাখণ্ড হৰিৰ নাম তই বাৰে বাৰে উচ্চাৰণ কৰ আজি তোক কোনে ৰক্ষা কৰে মোৰ হাতৰ পৰা ঘাতক লৈ যা এই কুলাঙ্গাৰক বৈদ্যভূমিলৈ লৌহ জিঞ্জিৰে বান্ধি লৈ যা যত মানে আছে সকলো শাস্তি কৰি প্ৰদান পিতাৰ বৰ খং উঠিছে মোক যাবলৈ দিয়াই শ্ৰীহৰি খুব প্ৰসন্ন হলে মোক নিশ্চয় ৰক্ষা কৰিব তুমি নাকান্দিবা মহাৰাজ দয়া কৰক পুত্ৰৰ সলনি পত্নীৰ জীৱন বলি দিয়ক তথাপি মোৰ বাজাক ৰক্ষা কৰক তোমার শিরাহত হিমুর শিরাহত এই ঘাতক কি চাইছ লৈ যাব সন্মুখৰ পৰা স্বামী ধৰো চৰণ পুত্ৰ দান দিয়া মোক অবলা চকুৰ পানীৰে নোৱাৰে গলাব মোক নোৱাৰে ততি খাৰে দলনল নুমাব আজি হন্ত নারায়ণৰ হব উচিত তিৰস্কাৰ নারায়ণ
প্ৰভু মোৰ পুত্ৰক ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা মোৰ পুত্ৰক ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা প্ৰভু মোৰ পুত্ৰক ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা ভাই প্ৰহ্লাদক যদি আমি হত্যা কৰিব পাৰো দৈত্য ৰাজা আমাক অৰ্ধৰাজ্য প্ৰদান কৰিব বুজিছা যোৱা ভাই ৰাজ্যৰ প্ৰকাণ্ড দুডাল হাতীক মাতি আনাগৈ হস্তিৰ গছকত নিশ্চয় প্ৰাণ বায়ু ওলাই যাব এই প্ৰহ্লাদৰ দাদা মই এতিয়াই হস্তিৰ ব্যৱস্থা কৰোঁ যোৱা ভাই দৈত্য গণে দৈত্য গণে হস্তি গণ গাইলা ও হস্তি গণ গাইলা তথাপি প্ৰহ্লাদ তথাপি প্ৰহ্লাদ মৃত্যু লাগি ভৈলা ও মৃত্যু লাগি ভৈলা কি আচৰিত এতিয়াও নমৰিল এইবাৰ অস্ত্ৰৰে মুখৰ কৰা যাওক ভাল দাদা প্ৰহ্লাদ দৈত্য গণে প্ৰহ্লাদ দৈত্য গণে প্ৰহাৰিলা অস্ত্ৰ প্ৰহাৰিলা তথাপি প্ৰহ্লাদ তথাপি প্ৰহ্লাদ মৃত্যু লাগি ভৈলা মৃত্যু লাগি ভৈলা ভাই দাদা যোৱা
যোগীক মাতি হৰপৈ দংশন কৰা। মই এতিয়াই যোগীৰ ব্যৱস্থা কৰোঁ। যোৱা হয়। ঐ যোগী, মেঘালয় আহ। ঐ যোগী, তহঁতে ইয়াক হত্যা কৰিব পাৰিবি নাই? তহঁতে দুইটাই অকমানিটোক মাৰিব পৰা নাই নে? ঐ যোগী, তহঁতে যদি পইলাটো হত্যা কৰিব পাৰ তহঁতক তেন্তে উচিত পুৰস্কাৰে প্ৰদান কৰা হ'ব। হয় নেকি? ৰহ তেতিয়াহ'লে তহঁতি অলপ বহল হৈ দে। সাপ ওলাব এতিয়া, কেঁচু নোলাই ইয়াৰ পৰা। সর্বনে প্রহ্লাদ ধরিলা সর্বনে প্রহ্লাদ কবেরিয়া ধরিলা দেখা দেখা হরিবজন ঈশ্বর লীলা দেখা দেখা হরিবজন ঈশ্বর লীলা রাম হরি রাম হরি হরবদনে পুরা অনুপম গগৈ, জুবিন গগৈ, আমি আপোনালোকক ৰান্ধনীশালত বিচাৰিছোঁ। অনুপম গগৈ, জুবিন গগৈ, আমি আপোনালোকক ৰান্ধনী কেনেদৰে তোৰ ভক্ত প্ৰহ্লাদক